ক মানে কল, খ মানে খাৰুমণি, গ মানে গাহৰি। ও পেলু অ এ ভাত বেছো মই ভাত খাই আ এ নামান দেৰিকে খাম দে নহলি, নামান ঠাণ্ডা হক দে ভাতকেইটা। দে হ'ব দে তুই পৰি থাক তই এটা বছৰ নামান মাই তই। ভাতগিলা বাঢ়াই আছে আড়াল দিয়া নাই নহয় একো কিবা পৰি যাব নলি ভাতত এ পৰক দে তই বছৰ নামান এতে। ৰ ভাতকেইটা মই আড়াল দিয়া ৰ তই মোৰ কথা কোনোদিনে নুশুনা দে মাই। বাপা ৰে দে ইটা কও দেউতাক দেখোন পুৱা পাই দেখা নাই যে ক'ত গৈছি। এ পুৱা ওলাই গৈছি ৰ বজাৰত দেখি ইটাক লৈ দেখোন আহিয়ে বনাই ক'ত বা বুজিল আৰু আজি বহুত দিনৰ পৰাই মই এটা কথা লক্ষ্য কৰি আছো মাই। কি আমাৰ দেউতাই দেখোন আজিকালি অনবৰতে কাৰোবাৰ লগত ফোনত কথা পাতি থাকে। এ এগিলা কোনবা লগৰ মানুহ বোধহয় লগৰ মানুহ নহয় বোধহয়। তই কেনকে গম পালি পঢ়িত না দেউতাই কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। মই মনে মনে কাষত থিয় দি ফেলে কথাগিলা শুনি আছিলো। কি কৈছিল ফোনত এই ফোনত কোনোবা এটা আপীৰ লগত কথা পাতি আছিল। হয় নেকি আৰু এই আপীটোক জান কলজা লিভাৰ সেনকে মাতি আছিল। মালতী আহিল বজাৰৰ পাই আহিলো ৰবা। এ তাতে মাছ আনছো থাকি থৈ গে যাও। থৌ ৰ বুটে আৰু মোক লগা গ্লাছ পানী লৈ আছোন, পিয়া লাগছি মস্ত। আপনি হাত ভৰি কিনে ধুই লওক ফটাফট ভাত বাঢ়াই আছে যা আছো যাও। পেলু কি কি বললি বুৱাৰ বাই? মই কফল এখন মাতি আছো ৰ, কিন্তু তোৰ কিতাপখন কিয় উল্টা কৰি দি আছে? ভালকে ল দে ৰলো দে ভালকে। এটা কথা আছিল কি তই মোক 50 টকা এটা দিবি দে আজি। কি কৰে 50 টকা? এ বেলেগ একো নহয়, যোৱাকালি ভাটিবেলা যে আমি ক্ৰিকেট খেলিব গৈছিলো তাতে মই বলটো মস্ত জোৰে কোবাই দিলো। বলটো যাই ফেলে তো স্কুল ঘৰত টিঙত পৰিল, কোনেও তাৰ বাৰীতে আনবাও নৰে। আৰু সেইকাৰণে বলটো মোক এটা কিনি দিবা দিছে। বলটোৰ দাম কিমান? 40 টকা। তে তই মোক 50 টকাকে খুজিছা? তই কথাটো বুজা নাই। দোকানত যে মই বলটো কিনবা যাম তেতিয়া দোকানৰ বস্তুগিলা দেখিলে মোৰ ভোক লাগবই, হয় না? তেতিয়া কিবা এটা কিনি ফেলে খাম দে। ইটা তই পঢ়ি থাক, মই জানো দে বলটো কিনিয়া মতলব নাই তোৰ। মোকো খগেনে তোৰ দিলে ইটা দেখোন তাৰ নিজৰে দেখা দেখি নাই। আধা ঘন্টা হৈ গেল মই ৰখা। ইও মানে চলটো মস্ত লেজি। অ ভাইটি, কওকচোন। তুমি এটা থাকো না? মই এটা থাকো দক কওক। মই খুমচা খুচিৰ বাই আছিলো। ইয়াতে কলিতা পুলিচৰ ঘৰ কোনটো হা? আপনি তেনাটাকে যাব নেকি? ইটা শুনক, এই মন্দিৰটোৰ কাষেদি যে ৰাস্তা এটা সোমাই গৈছে দেখছি না? সেই ৰাস্তাটো দি আপুনি সোমাই যাব আৰু যাই 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 আপোনাৰ বাওঁতে এখন LP স্কুল পাব। স্কুল দেখিলে গমেই পাব। সেই স্কুলখনৰ পৰাই 2 খোজ আগত গেলে এটা মস্ত ডাঙৰ বগা বিল্ডিং দেখা পাব। সেইটোৱে কলিতা পুলিচৰ ঘৰ যাক। ঠিক আছে দা, ধন্যবাদ বহুত বহুত। যাবতে কোনে এইটো? সেই কলিতা পুলিচৰ ঘৰক যাব বোলে। দে বহ। সিদিনা ফেচবুকত এটা আপি দেখা পালো কোনি? আমি স্কুলত পঢ়োতে যে মোৰ লগত একেলগে গৈছিল যায়। দীপালি তোৰ মনত আছে না? তই যে সৰু সৰু কাগজৰ টুকুৰাত তাইক লিখি দিছিলি তোমাক নাপলি মই মৰি যাম, তুমি যদি ক মই আকাশৰ পাই বেলিটো ছিঙি লৈ আহিম। আছে কিয় নাথাকিব মনত। একবাৰ যে তই কাগজত লিখি ফেলে তাইৰ গাত দৈলাই দিছিলি আৰু তাইৰ লগৰ আপি এটা যে হেডমাষ্টাৰক কৈ দিছিল, আছে না মনত? নাথাকিব না মনত? তোৰ বোধহয় মনত নাই। সিদিনা ভাটিবেলা হেডমাষ্টাৰ আমাৰ ঘৰক লাগি গৈছিল আৰু ঘৰত যাই ফেলে চবৰে আগত বঢ়িয়াকে কৈ দিছিল এইগিলা কথা। আৰু আমাৰ ফাদাৰকতো জানাই তই, হেডমাষ্টাৰৰ আগতে জিংকে বাগৰে বাগৰে কুবিছিল নহয় মোক। হয় দে ভাই, স্কুল লাইফটো বৰকে মিছ কৰো ভাই। নহলে এটা কাম নকৰা কিয়া? কি? দীপালি ফোন নম্বৰ আছে না তোৰ লগত? আছে কিয়া? তাইক নহলে ফোন লগো, তই কথা পাত মই শুনিম দে, খালি ফোনটো স্পীকাৰত দিবি। তে ফোনে কৰো ৰ, স্পীকাৰত দিছে দেই। হেল্ল' পাগলী, কি কৰি আছা? তই আমাক মনতে নপৰা। কিয় নকৰিম তোক মনত? তোক মই স্কুলত থাকোতে যিমান ভাল পাইছিলো এতিয়া ইমান ভাল পাওঁ। তই বুজিয়ে নাপালি মোৰ ভাল পাওঁ। মই থাকোতে তই বেলেগ এটা বিয়া কৰালিয়ে, তোৰ এতিয়া চলিবলেও হ'ল। সেইটো মই দা পেলু, তই এতিয়া কি কৰি আছা? মোৰ নামৰ কথা পাতো দেউতা, তোক কে লাগে এইগিলা? তইতো চিনি নাপা নহয় এইগিলা মানুহক। কোনে দেউতা এইটো? মোৰ লগত চিনাকি চলি দে এইটো। আপা না আপি? আপা মই কোনোবা আপিৰ লগত কথা পাতো নেকি ফোনত? তই দেখোন এতিয়া ফোনত আপিৰ লগতে কথা পাতি আছিলি আৰু ঘৰত মায়ের লগত তই সাদা হৈ থাকা। মই ঘৰত চব কথা কৰিম তোৰ। মই যাওঁ দে তংকে, নহলে পেলু ঘৰত মালতীৰ লগত যাই ফেলে বা কি লগৈ তাৰ একো ঠিক নাই। মই যাওঁ দে, তই থাক। বিয়া পাতিও 7 জাগাত 3 লিখবি, সেনাই হবই তোৰ। পেলু কি
তই যে সিদিনা বজাৰত যাওঁতে মোক দেখাই দিছিলি আই মস্ত ধুমাজি এখন ৰিমট কণ্ট্ৰল চাইকেল আছিল সেইখন মই তোক কিনি দিম দে দিবি তে আৰু তই যে কৈছিলি গেম খেলিবৰ কাৰণে তোৰ কথা মোবাইল লাগে দামী চাই তোক মই সেইটো কিনি দিম দে ৰ সেইগিলা বস্তু তই মোক পিছতো কিনি দিবি এতিয়া তই যে মোক এইগিলা বস্তু কিনি দিবা খুজিছা কিয় কিনবা ইমান দামী দামী বস্তু গিলা তোক আৰু কিবা লাগে যদি কওঁ বাপা আৰে খালি মায়েৰে আগত সেইগিলা কথা নকবি তই কোনগিলা কথা সিদিনা যে মই ফোনত কথা পাতি আছিলো সেইগিলা কথা ফোনত তই কাৰ লগত কথা পাতি আছিলি তোৰ জানাই নামটো কি আছিল নো একবাৰ কচোন তই দীপালি তাইক মই মস্ত ভাল পাওঁ কিমান ভাল পা ইমান মান তোক মই এতিয়া এটা ভাল খবৰ দিম কি খবৰ তই বিষ্ণুবাই নামচোন নামলো দে এতিয়া একবাৰ পিছফালে ঘূৰিছা চালো কেনে লাগিল মালতী তুমি কেতিয়া আহিলা মই কেইটা আহিলো এগুলা মানে বাদ দি মোৰ আগত তই সাধা হৈ থাকা আৰু তলে তলে এগুলা করব তো করো আজি কত নজারু বাদ কত বললি তই